এই ভিডিঅ'ত দেখুওৱা বস্তুবোৰ অতি বিপদজনক, গতিকে আপোনালোকক অনুৰোধ জনালোঁ যেন এইবিলাক ঘৰত কৰাৰ চেষ্টা নকৰে যেন। হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আজি আপোনালোকৰ ওচৰলৈ আনিছোঁ এটা সাংঘাতিক এক্সপেৰিমেণ্ট। তো কি এক্সপেৰিমেণ্ট মই আপোনাক দেখাই আছোঁ। মোৰ লগত আছে এটা মোবাইল আৰু মোৰ হাতত এটা আছে কলগছ, যোনটো কলগছ আপুনি দেৱালীত ইউজ কৰে, এনজয় লোৱাৰ কাৰণে, এণ্টাৰটেইন লোৱাৰ কাৰণে ইউজ কৰে, যোনটো এইটো হৈছে কলগছ। আৰু মোৰ লগত এটা আছে মোবাইল। তো আমি চিম্পলি কি কৰিম, আমি এই মোবাইলটো এটা বস্তুৰ ওপৰত ৰাখিম আৰু কলগছটো জ্বলাই ইয়াৰ তলত থৈ দিম। তাৰপিছত চাম যে এই কলগছে এই মোবাইলটো কি অৱস্থা কৰে আৰু কি হয় কি নহয়। তো বলক বেছি দেৰি নকৰি আমি ছেটআপটো কমপ্লিট কৰি লওঁ আৰু এই কলগছটো মোবাইলৰ তলত দিম আৰু চাম কি হয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আমি ল'লোঁ কলগছ আৰু আমাৰ লগত আছে মোবাইল। তো বলক আমি ছেটআপটো কমপ্লিট কৰি লওঁ, কলগছটো তলত ভৰাওঁ আৰু মোবাইলটো বনাওঁ। তো বলক আমি ইয়াত দি লওঁ কলগছ বম। আমি এইটোক দিলোঁ তলত কলগছ বম, আৰু এইটো হৈছে মোবাইল। তো মোবাইলটো দিম আমি ইয়াৰ ওপৰত। তো বলক মোবাইলটো ইয়াৰ ওপৰত দি দিওঁ। তো আমাৰ ছেটআপ কমপ্লিট হৈ গৈছে। তো আমি এতিয়া চিম্পলি কি কৰিম, কলগছটো ডাইৰেক্ট জ্বলাম আৰু চাম কেনেকুৱা হৈছে, কি হয়, মোবাইলৰ আজি অৱস্থা কি হয়। তো বলক বেছি দেৰি নকৰোঁ আৰু কলগছটো জ্বলাই দিওঁ। তো ফ্ৰেণ্ডছ, মোবাইলৰ অৱস্থা চাওক, মোবাইল কি হৈ গ'ল। মোবাইল পুৰা জ্বলি চাওক, ধোঁৱা ওলাই আছে কণ্টিনিউছলি। এইটো মোবাইলৰ অৱস্থা চাওক, মোবাইল চাওক, মোবাইল পুৰা পুৰি পুৰা জুইত পুৰা ভৰি গৈছে মোবাইল। মোবাইলৰ অৱস্থা চাওক, মই আপোনাক দেখাই আছোঁ ফ্ৰণ্টৰ ফালৰ পৰা। মোবাইল চাওক, 2 মিনিট আগত কি মোবাইল আছোঁ, এতিয়া মোবাইলৰ অৱস্থা, মোবাইলৰ চিটা পুৰা জ্বলি গৈছে। মোবাইল পুৰা চাৰখাৰ জ্বলি, 2 ছেকেণ্ডত মোবাইল পুৰা জ্বলাই চাৰখাৰ কৰি দিছে। চাওক মোবাইলৰ অৱস্থা, দেখাই আছোঁ মোবাইলৰ অৱস্থা আপোনাক, কি অৱস্থা মোবাইলৰ। মোবাইল পুৰা চাৰখাৰ জ্বলি, এই মোবাইলৰ অৱস্থা পুৰা সংকটজনক। মোবাইলৰ অৱস্থা চাওক, মোবাইল পুৰা জ্বলি এতিয়া পুৰা কলা হৈ গ'ল কণ্টিনিউছলি। 2 ছেকেণ্ড 3 ছেকেণ্ডত মোবাইল পুৰা চাৰখাৰ।
তো চাওক মোবাইলৰ অৱস্থা পূৰা কলা কলা ধোঁৱা ওলাই আছে খালি আৰু মোবাইলত একো নাই চাওক মোবাইলটো পেলাই দেখাই আছোঁ বেক চাইড চাওক বেক চাইডৰ অৱস্থা এইটো কি অৱস্থা পূৰা চেছ তো ফ্ৰেণ্ডছ তো আপোনালোকৰ কাৰণে সিমানবিলাক কষ্ট কৰোঁ তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইণ্টাৰেষ্টিং ধামাকাদাৰ এক্সপেৰিমেণ্ট লৈ আহি থাকিম তো যদি ভিডিঅ'টো চাই ভাল পালে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো লগ পাম অন্য এটা ধামাকাদাৰ এক্সপেৰিমেণ্ট ভিডিঅ' লৈ তো এতিয়াৰ কাৰণে বাই